हेलो गाइस मन्दৰিকা আৰু তোমালোক সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি হৈছে দেওবাৰ আৰু বৰ্তমান কি জানানে মই ল'বলৈ গৈ আছোঁ ক'ভিডৰ ভেকচিন মানে ফাৰ্ষ্ট ড'জটো যেতিয়া মানে দি আছিলে ন তেতিয়া মোৰ গা বেয়া হৈ আছিলে আৰু তেতিয়া শাওণ মাহ হৈ আছিলে তো শাওণ মাহত মই ব্ৰত কৰি থকা অৱস্থাত ক'ভিডৰ ভেকচিনটো মই লোৱা নাছিলোঁ আৰু এতিয়া মানে সঁচা কথা ক'বলৈ গ'লে মোৰ যে বেজিলে ইমান ভয় লাগে নহয় তো সেইটো কাৰণে ক'ভিডৰ ভেকচিন বুলি ক'লে মানে মই দূৰতে পলোৱা অৱস্থা হৈ যায় তো কি হ'ব কথাটো হৈছে এতিয়া এনেকুৱা যিহেতু মাহঁতৰ ঘৰত আছোঁ আৰু মাহঁতৰ ঘৰত থাকিলে মানে মই ক'ভিডৰ ভেকচিনটো ল'বই লাগিব মানে মোক আজি জোৰ জবৰদস্তি কালিৰ পৰা এনেকুৱাই মানে মোক ঠেলিছে নহয় যে যিয়ে নহওক বেজি ল'ব লাগিব আৰু সেইটো কাৰণে মই এতিয়া ল'বলৈ গৈ আছোঁ তো বহুত দিনৰ পৰা ব্লগো আপলোড কৰা নাই আৰু মোৰ জীৱনতো কিছুমান এনেকুৱা সৰু সৰু মানে ঘটনা সংঘটিত হৈ গ'ল যি নহওক আৰু সেইবিলাকৰ কথা যদি মই বেছিকৈ ভাবি থাকোঁ মই নিজে ডিপ্ৰেশ্যনত গুচি গৈছোঁ তো সেইটো কাৰণে ভাবিলোঁ যিহেতু আজি ক'ভিডৰ ভেকচিনো ল'ম আৰু ব্লগটো ষ্টাৰ্ট কৰি দিওঁ আৰু ব্লগটো তোমালোকে শেষলৈকে চাবা আৰু যদি ব্লগবিলাক ভাল লাগে তেনেহ'লে সদায় কোৱাৰ দৰে আজি কৈছোঁ প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা লগতে যদি মই ফেচবুক পেজখনো চাই আছা তেনে পেজখন ফ'ল' কৰি দিবা ঠিক আছে তো ব'লা এতিয়া তামাম ৰ'দ দিছে নহয় ৰাস্তাটো পাৰ হ'ব লাগিব ব'লা মই তোমালোকক এটা কথাই ক'বলৈ বিচাৰিম মই বহুত আগৰ পৰাই হয়তো বহুত আগৰ পৰা মানে কি বহুত সৰুৰ পৰা হয়তো মোক মাহঁতে এটা কথাই শিকাইছিলে যেতিয়া সপোন দেখিবি সেই সপোনবিলাক পূৰা কৰিবলৈ চাবি লাগিলে সেই সপোনটো কাৰণে তই যিমানখিনি সংঘৰ্ষ কৰিবলগীয়া হয় সেই সংঘৰ্ষখিনি কৰিব লাগিব আৰু মই সেইটোৱে মোৰ জীৱনৰ মই টেগলাইন হিচাপে ধৰি লওঁ তো আজি হয়তো কি বুলি ক'ম ন মানুহৰ জীৱনত বহুতখিনি ঘাত প্ৰতিঘাত থাকে কিন্তু সেই ঘাত প্ৰতিঘাত পাৰ কৰি নিজৰ জীৱনটো কেনেকৈ আমি আপোনাৰ কেনেকৈ মানে লাইফটো কেনেকৈ আগত লৈ যাব পাৰোঁ সেইটোৱে মোৰ মানে এটা মটিভ হয় তো মোৰ নিচিনা বহুত এনেকুৱা ছোৱালী আছে আৰু বহুত মানে কি বুলি ক'ম যিয়ে নিজৰ জীৱনটো এটা মমেণ্টৰ পৰা পাছলৈ জীৱনটো কেনেকৈ জীয়াব বা কেনেকৈ জীৱনত সংঘৰ্ষ কৰিব সেইবিলাক ভাবি থাকে আৰু ময়ো তেনেকৈ বহুত দিন ভাবি আছিলোঁ তো ভাবিলোঁ নাই লোকৰ কাৰণে নিজৰ জীৱনটো কেতিয়াও ধ্বংস কৰিব দিব নোৱাৰি তো যিহেতু মাৰভি আছে আৰু মাৰভিক মই ডাঙৰ কৰিব লাগিব তো সেইটো কাৰণে মোৰ জীৱনৰ প্ৰত্যেকটো লাইফত মই কি কৰোঁ প্ৰতিটো মমেণ্ট মই শ্বেয়াৰ কৰিবলৈ যত্ন কৰিম যিমানখিনি মই পাৰোঁ তো চাই থাকিব ভ্লগবিলাক আৰু আশীৰ্বাদ কৰিব যাতে মই আগলৈ ভাল ভাল ভ্লগ আপোনালোকৰ মাজলৈ লৈ আহিব পাৰোঁ বৰ্তমানটো ভ্লগটোতো কৰি আছোঁ আৰু মানুহ আহি আছে ক'ভিডৰ কাৰণে মা বেজি সঁচা কথা ক'বলৈ গ'লে বেজি দেখিলেই মোৰ ভয় লাগে তুমি গম নাপাবা তো ফাইনেলি হৈ গ'ল এইটো কি কয় ভেকচিনৰ মানে সঁচা কথা যদি মই কওঁ নহয় মোৰ বহুত ভয় লাগে বেজি ল'বলৈ আৰু যোনকেইগৰাকী নাৰ্ছ আছিলে তেওঁলোক মোৰ মানে আপোনাৰ মাহঁতৰ চিনাকি হয় তো সেইটো কাৰণে আপোনাৰ হেৰি হ'ল মোক কেমেৰাতে চাই থাকিব ক'লে মই ফটো মাৰিবলৈ কৈছিলোঁ তো কেমেৰাতে চাই থাকিব ক'লে আৰু তেনেকৈ মোৰ ভেকচিনটো মই ল'লোঁ আৰু মই সঁচা কথা কি হয় ন যে মানুহে যে কয় এইটো কি কয় মানুহে এইটো কয় যে ভাবি থাকিলে অট'মেটিকলি গাটো বেয়া হৈ আহে আৰু মই আহোঁতে মানে মোৰ মনতে এইটো খেলাই আছিলে যে বেজিটো লোৱাৰ পাছত মোৰ অকণ গাটো বেয়া হ'ব তো নাজানো মানে মোৰ এতিয়া এনেকুৱা লাগিছে যে মই অকণমান ফোপাই আছোঁ নেকি এনেকুৱা তো কৈছে যে খানাটো খাই দিবলৈ কৈছে একদম তাগৰা খানা এটা খাবলৈ কৈছে আৰু তাগৰা খানা এতিয়া যোনে এতিয়া কি বনাইছে মই সেইটো নাজানো কাৰণ মই অলপ আগত শুই উঠিছোঁহে উঠি পিনে ব্ৰেকফাষ্ট কৰি আহিছোঁ তো ব'লক ঘৰলৈ যাওঁ আৰু মানে সঁচাকৈ আৰু এটা কথা আপোনালোকক সকলোকে মই ক'ব বিচাৰোঁ যে আমাৰ জীৱনটো খুব ধুনীয়া হয় আৰু আমি জীৱনত হাঁহি থাকিব লাগে যিমান কেইদিন আমি থাকোঁ কাৰণ পটককৈ যদি আমি
মানে মৃত্যুৰ মুখত পৰি যাওঁ তেনেহ'লে আমাৰ ইমান সুন্দৰ জীৱনটো আমি একো কৰিবই নোৱাৰিম মানে আমি নিজৰ লাইফটো আমি জীয়াই থাকিব নোৱাৰিম বা আমি কি বিচাৰোঁ বা আমি লাইফটোৰ পৰা কি বিচাৰোঁ যাতে মই ওপৰলৈ গৈ পিনে এইটো মোৰ ৰিগ্ৰেট ফিল নহয় যে মই পৃথিৱীত থকা সময়ত মই মোৰ ভালপোৱা কামবিলাক কৰি নাচালোঁ তো সেইটো কাৰণে তো আৰু এটা কথা এইটোৱে যদি মই হাঁহিব পাৰিছোঁ তেন্তে তোমালোকে কিয় নোৱাৰিবা হয় নে নহয় কোৱা তো তাৰ কাৰণে যদি মোৰ কথাকেইটা ৰিলেটেবল হয় প্লিজ লাইক কৰিবা আৰু কমেণ্ট ছেকশ্যনত জনাবা আৰু যদি ভিডিঅ'বোৰ ভাল লাগে তেনেহ'লে প্লিজ শ্বেয়াৰ কৰি দিবা তো ব'লা যোন এটা ঘৰলৈ যাওঁ উফ কৃষ্ণ গাইজ কথাটো হৈছে এনেকুৱা মানে মই সেই ৰাস্তাটোৰ পৰা এইখিনি আহোঁতে পৰি থৈ গৈছোঁ মিনিমাম 15 মিনিট সময় লাগিছে মানে ওলাওঁতে পূৰা জ'চটো আছিলে দেই যে ঘৰলৈ যাম তাৰপাছত মানে মোৰ অকণ গাটো অকণমান বেয়া হৈয়ে আছিলে তো কি বুলি কয় ভেকচিনটো লোৱাৰ কাৰণে হয়তো মানে অকণমান গাটো মানে অকণ দুৰ্বল এলাহ মানে এলাহ নে কি লাগিছে মই ঠিক নিজেও ধৰিব পৰা নাই তো কৈছিলে যদি জ্বৰ উঠে তেনেহ'লে পেৰাচিটামল এটা ল'বলৈ চ' ঘৰলৈ গৈহে গম পাম যে আৰু 2-3 ঘণ্টামানৰ পাছতে মই গম পাম আচলতে বেমাৰটো কি নে ভয় খোৱাৰ কাৰণে এনেকুৱা হৈছে গম পোৱা নাই তো ব'লক ঘৰলৈ যাওঁ এতিয়া মানে ভেকচিনৰ পৰা অহাৰ পাছত এতিয়া অলপ টাইম শুলো খোৱাৰ পাছত মাৰিয়ে মোক ইমান উঠালে ন আৰু আজি জুনাইতে এতিয়া খানা বনাইছে আৰু জুনাইতে এতিয়া খানা বনাইছে ৰ'বা ৰ'বা সেই মামায়েকৰ লগত মানে অকণ কাজিয়া লাগি আছে সেইটোকে কৈছে আৰু আপোনালোক সকলোকে মাৰভিক দেখাব বিচাৰিছে হাই মাৰভিবলৈ আছে একো নহয় তো এতিয়া খানা খাম খানা খাই আজি ৰেষ্ট ল'ম ৰেষ্ট লোৱাৰ পাছত ইভিনিং আকৌ ব্লগ ষ্টাৰ্ট কৰিম তেনেহ'লে প্ৰথম ব্লগটো সমাপ্ত কৰোঁ চ' বাই বাই বাই